আজি মনটো বৰ বেছি ভাল জানেনে কিয়? ক'ৰবাত যেন দেউতা মনৰ আশা অকণমান হ'লেও পূৰা কৰিব পাৰিছোঁ। যদি এই কণকে দেউতা জীয়াই থাকোঁতে কৰিব পাৰিলোঁ হয়, তেতিয়া আৰু মনত ভাল লাগিলে হয়। কিন্তু কি কৰিব নোৱাৰিলোঁ, ইবা কৰিম সিবা কৰিমকৈ কামটো এনেকৈ থাকি গ'ল। কি কৈ আছোঁ চাগে আপোনালোকে ধৰিব পৰা নাই। টাউনতে মাটি এডোখৰ দেউতাই লৈ থৈ গৈছিলে আৰু এই মাটিডোখৰ কাম ইবা কৰিম সিবা কৰিম এনেকৈ থাকোঁতে দেউতা শেষত বেমাৰে ওলালেগৈ। তাৰপাছত কামটো কৰাই নহ'ল। তাৰপাছত এইবাৰ খৰালিতে অকণমানকৈ আৰু কিবা এটা মানুহ থকাকৈ দেউতাই ঘৰ বনাম বুলি ভবা নাছিলে, অকণমান ব্যৱসায়িক ক্ষেত্ৰতে কিবা এটা কৰিম বুলি খুব আশা আছিলে তেওঁ, সেই বুলিয়ে মাটিডোখৰ লৈছিলে। তাৰ পৰা কৰাটো নহ'লে, সেইটো কাৰণে ভাবিলোঁ এইবাৰ খৰালিতে মাটি অকণমান তুলি অকণমান কিবা এটা বনাওঁ। তাকে এয়া দেখিছে নহয়, আজি তাকে ঘৰ লোৱা পাতিছোঁ আৰু গোটেইখন আহিলোঁ, এনেকৈ ভাত এসাঁজ বনাই খালোঁ আৰু ঘৰ লোৱা সিমানেই। তাকে মনটো ক'ৰবাত যেন কিবা এটা ভাল লাগিছে। যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ